অসম উচ্চতৰ মাধ্যমিক শিক্ষা সদনৰ অধীনত যিসকল পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত 2019 বৰ্ষত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 2019 চনৰ মাৰ্চ মাহত। অনলাইন যোগে ফৰ্ম ফিল আপ হ'ব 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ। পৰীক্ষাৰ মাচুল 200 টকা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশিত এখন জাননীযোগে জনোৱা হৈছে 2019 বৰ্ষৰ HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব 2019 চনৰ মাৰ্চ এপ্ৰিল মাহত। অনলাইন যোগে ফৰ্ম ফিল আপ কৰাৰ শেষ তাৰিখ 31 ডিচেম্বৰ। তদুপৰি প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষা মাচুল হ'ব 200 টকা। সেয়েহে উক্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ পৰা যাতে কোনো পৰীক্ষাৰ্থী বাদ নপৰে তাৰ বাবে বিষয়টো ছাত্ৰ ছাত্ৰীসকলক জনোৱাৰ বাবে শিক্ষানুষ্ঠানবোৰক জাননীৰ যোগে কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত মংগল কামনা কৰি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক যাতে মোৰ ভিডিঅ'ৰ খবৰ আপুনি সোনকালে পায়।